নমস্কাৰ কৃষক ভাই আৰু গৰু পালকসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ জীৱ-জন্তুৰ স্বাস্থ্য, গাখীৰ উৎপাদন আৰু শক্তি বৃদ্ধিৰ বাবে তৈয়াৰী বনৌষধি সামগ্ৰীৰ বিষয়ে ক'ম, যিটো হ'ল IMC হাৰ্বেল এলোভিটা। প্ৰিয় দৰ্শক, প্ৰথমে IMC হাৰ্বেল এলোভিটা কি তাৰ ওপৰত আমি জানো আহকচোন। এইটো আয়ুৰ্বেদিক আৰু বনৌষধি পশুখাদ্য পৰিপূৰক খনিজ পদাৰ্থ, ভিটামিন, কাৰ্বোহাইড্ৰেট আৰু বহুমূলীয়া বনৌষধিৰে সমৃদ্ধি। আপোনাৰ জীৱ-জন্তুবোৰক সুস্থ, শক্তিশালী আৰু উৎপাদনশীল কৰি ৰাখিবলৈ ইয়াক বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰিয় দৰ্শক, জীৱ-জন্তুৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে। গৰু আৰু ম'হৰ গাখীৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰে। পোৱালি, ছাগলী, ভেড়া, হাঁহ, কুকুৰা আৰু মাছৰ বাবে উপযোগী সকলো। স্নায়ুতন্ত্ৰ ভাৰসাম্য ৰক্ষা কৰে, বৃদ্ধি আৰু ওজন বৃদ্ধিত সহায় কৰে। প্ৰিয় দৰ্শক, খনিজ আৰু ভিটামিনৰ অভাৱো সম্পূৰ্ণৰূপে দূৰ কৰে। আৰু আটাইতকৈ ডাঙৰ কথা জানেনে, কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ। প্ৰিয় দৰ্শক, কেনেকৈ ব্যৱহাৰ কৰিব? আজি যদি চোৱা হয়, গৰু আৰু ম'হ প্ৰতিদিনে আপুনি 25ৰ পৰা 30 গ্ৰাম আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু যদি পোৱালি হওক বা ছাগলী হওক, গাহৰি হওক বা ভেড়া হওক, আপোনালোকে প্ৰতিদিন 15ৰ পৰা 20 গ্ৰাম আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। হাঁহ কুকুৰা যদি আপোনালোকে পুহিছে, তেতিয়া প্ৰতি টন খাদ্যত 1ৰ পৰা 2 কেজি আপুনি ব্যৱহাৰ কৰিব পাৰিব। মাছ যদি আপুনি পুহিছে, তেতিয়া প্ৰতি 10 কেজি খাদ্যত আপুনি 100 গ্ৰাম দিব পাৰিব, বা পশু চিকিৎসকৰ পৰামৰ্শ মতে আপুনি দিব পাৰিব। প্ৰিয় দৰ্শক, এই যি প্ৰডাক্ট আপোনালোকে যি দেখিছে 100% আয়ুৰ্বেদিক আৰু বনৌষধি হয়, কোনো ৰাসায়নিক বা হৰমন ব্যৱহাৰ কৰা হোৱা নাই। সমগ্ৰ দেশৰ কৃষকে ইয়াক গ্ৰহণ কৰিছে। দুগ্ধ উদ্যোগত প্ৰচণ্ড পৰিৱৰ্তন দেখা গৈছে। গতিকে আজিয়ে IMCৰ হাৰ্বেল এলোভিটা গ্ৰহণ কৰক আৰু আপোনাৰ জীৱ-জন্তুবোৰক স্বাস্থ্য আৰু শক্তিৰ নতুন উপহাৰ দিয়ক। গাখীৰ হওক বা কণী হওক, মাংস হওক বা ওজনেই হওক, আপুনি প্ৰতিটো ক্ষেত্ৰতে প্ৰচণ্ড পাৰ্থক্য দেখিব। অধিক তথ্যৰ বাবে আমাৰ ফোন নম্বৰ সৈতে যোগাযোগ কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।